could make you cynical. তো হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া বাজিছে 8:30 আৰু আমি এতিয়া মানে শুই উঠি এতিয়া চাহ খাম বুলি ভাবিছোঁ আৰু মুখ চুখ ধুই মেলি তো কি হ'ল কালি মানে কি শুই থাকিলোঁ তাৰপিছত বাকী একো দেখাব নোৱাৰিলোঁ আৰু আজি মানে কি আমি এতিয়া বৰ্তমান জিৰ'ত এতিয়া আমি ওলাই যাম ওলাই গৈ আপোনালোকক দেখুৱাম ক'ত কি আছে আৰু একচুৱেলি আপোনালোকে ইয়ালৈ আহিলেহে গম পাব কিমান ভাল লাগে আমি মানে দৃশ্যবোৰ আপোনালোকে ইয়াৰ পৰা চাবলৈ আমি যদি ভিডিঅ'টোক মানে কেপচাৰ কৰিব চাওঁ সেইখিনি নুঠে মানে ইমান ধুনীয়া লাগে মানে যিখন আমি পাহাৰেদি আহিছিলোঁ ৰাস্তাটো কিন্তু আমি মানে কেমেৰাত কেপচাৰ কৰিব নোৱাৰোঁ সেইখিনি আৰু আপোনালোকেও আহিব ইয়ালৈ জিৰ'লৈ বহুত ধুনীয়া ঠাই আৰু মেইন কথাটো হ'ল কি এতিয়া মই য'ত আছোঁ নহয় মোৰ মই যিটো মানে লজত আছোঁ লজৰ মানে পিছফালডোখৰ আপোনালোকে চাব একদম মানে এটা ভিউ পইণ্টৰ নিচিনা একদম মানে গোটেই আপোনাৰ জিৰ' চিটিখন দেখি থাকি মানে তো সেইটো আপোনালোকক দেখুৱাম আৰু আমি চাহ তাহ খাই ওলাই যাওঁ তাৰপিছত আপোনালোকৰ কথা পাতি আছোঁ গতিকে আমি চাহ খাই আছোঁ এয়া চাহটো বাৰু টেষ্টিয়ে তো গাইজ আমি এতিয়া ৰুমৰ পৰা যাবলৈ লৈছোঁ আৰু গৈ পিনে আমি একচুৱেলি আজি ঘৰলৈ যাম তাৰ আগতে আমি গোটেই জিৰ'খিনি যিমান জিৰ' চিটিৰ ভিতৰত মানে যিমান ভাল ঠাই আছে সেইখিনি আমি এক্সপ্ল'ৰ কৰিম আৰু ইয়াতকৈ আগলৈ নাযাওঁ বুলি আমি মানে ডিচিশ্যন ল'লোঁ তো জিৰ'তে শেষ বুলি ধৰিলোঁ আজি তো তাকে আপোনালোকেও চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকক মোৰ লগতে ভিডিঅ'টো আজি বতৰটো বহুত বেয়া চাওঁ আমাক কিমান টাইম লাগে ইয়াৰ পৰা ওলাই যাবলৈ আৰু যিখন লজত আছিলোঁ বহুত ধুনীয়া লজ হয় আপোনালোকেও পাৰিলে ইয়ালৈ আহিব নামটো হৈছে অৰ্চিত তো ষ্টাৰ্ট কৰিছোঁ আমাৰ জাৰ্ণি ইয়াত মানে আপোনালোকে গমেই নাপাব কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে মানে এই দেখিছে অলপ এতিয়া বৰষুণ দি আছে আৰু অলপ দেৰি পিছতে দেখিব আকৌ ৰ'দ দিব মানে বতৰটো বহুত বেলেগ হয় মানে আমি মন্দিৰলৈ যাম বুলি ডিচিশ্যন ল'লোঁ এতিয়া প্ৰথম আমি অল্ড জিৰ' ফালে আহিলোঁ কিন্তু আমাৰ ৰাস্তাটো ভুল হ'ল পাছতহে গুগল মেপত দেখিলোঁ যে এইফালে নহয় বেলেগ ফালে যাব লাগিব আমি আহিছোঁ এতিয়া মন্দিৰলৈ মানে কি হ'ল চব প্ৰথমতে ক'ৰবালৈ গ'লে মন্দিৰলৈ গৈ ল'ব লাগে বুলি কয় আৰু এই মন্দিৰটোত এতিয়া আমি সোমামগৈ এতিয়া মই নামিম অলপ আগৰ পৰা ভিডিঅ'টো কৰি দিছোঁ বাৰু চিটডাল লগাই থৈ দিছোঁ খুলিব পৰা নাই তো আমি ভিতৰলৈ গৈ আছোঁ আপোনালোকক ভিতৰ ভাগ দেখুৱাম বিশ্বৰ আটাইতকৈ ওখ মন্দিৰ হয় আৰু প্ৰাকৃতিকভাৱে হোৱা মন্দিৰ হয় এইটো ইয়ালৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে পূজা কৰিবলৈ আৰু চাবলৈ আৰু হয়তো তাৰপিছতে আমি আহিছোঁ নেকি মানে বহুত ভাল লাগিলে ইয়ালৈ আহি আৰু বহুত মনটোত শান্তি লাগিছে মানে ইয়াত পূজা কৰি আহি মেলি বহুত ভাল লাগিছে আৰু চাৰিওফালে বতাহ আৰু চাৰিওফালে পাহাৰৰ মাজত গোটেই আৰু মেইন কথাটো হ'ল কি ইয়াত বহুত ঠাণ্ডা
তো গাইছ আমি এতিয়া আহি পিনে মন্দিৰৰ পৰা ঘূৰি আহিলোঁ ঘূৰি আহি আমি এতিয়া ৰাস্তা কিনাৰত ৰৈ আছোঁ আৰু মোৰ লগত যিকেইজন আহিছে তেওঁলোকে এতিয়া মানে ৰিলচ বনাই আছে হেৰিয়া বুলি চিনেমাখন যিখন মানে জিৰ'ত কৰিছিলে শ্বুটিং সেই ঠাইতে সিহঁতে ৰৈ আছে ৰৈ মানে ৰিলচ বনাই আছে তো সেইটো কাৰণে মই অকণতে ৰৈ দিলোঁ আৰু মানে কি অলপ ভোকো লাগিছিলে সেইটো কাৰণে বোলো তোমালোকে বোলো ৰিলচ বনোৱা আমি বোলো সেই চানা টানা কিবা কিবি দোকান মানে গাড়ীত আছে সেইখিনিকে খাই দিওঁ তো চাই থকা আগলৈকে এই ঠাইডোখৰ অল্ড জিৰ' বুলি কয় আৰু মই ভাবোঁ এইখনে চাগে আগৰ সেই জিৰ' টাউনখন হ'ব লাগে এতিয়া নতুনকৈ সেই আগলৈ এইডোখৰ বনালে চাগে আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে কাছাৰ ৰিজৰ্ট এইখন দেখিছে আৰু এইফালৰ পৰা আপোনালোকে মই ভিউটো দেখাম চাওক কেনেকুৱা মজা ভিউ চাওক গোটেই মানে জিৰ' টাউন অল্ড জিৰ' হওক নিউ জিৰ' গোটেইখন দেখিছোঁ মই ইয়াত আৰু ইমান তলত চাওক গোটেই টাউনখন আৰু এয়া হৈছে কাছাৰ ৰিজৰ্টৰ ভিতৰলৈ সোমাই যোৱা ৰাস্তা কি ধুনীয়া দেখিছেনে এণ্ট্ৰি মানে এইফালেদি সোমাই আহিব যাব লাগে আৰু কি ধুনীয়া সজাই থৈ দিছে দেখিছে আৰু এয়া হৈছে কাছাৰ ৰিজৰ্টৰ ওচৰতে থকা হিমালয়ান হেৰিটেজ কমপ্লেক্স আৰু আমাৰ অকণমান ভুল হ'ল সেইটো কাৰণে আমি ইফালে ইফালে বিচাৰি ফুৰিছোঁ আৰু সেইফালে ভিউ পইণ্ট এটা আছে বুলি বিপিনে দেখাইছে আমাক ক'লে আৰু ওপৰলৈ যাবলৈ হ'ল পাৰ্কখন পাবলৈ হ'লে গৈ আছোঁ তো এতিয়া আমি আহি পালোহি পাৰ্কত কাছাৰ ৰিজৰ্টৰ যিখন পাৰ্ক হয় তো পাৰ্কত পালোহি এটা ভিউ পইণ্ট আছে যাওঁচোন এইখনে আছে পাৰ্কখন আৰু ইয়াত মানে থকাৰো সুবিধা আছে আৰু এই মানে এই পাৰ্কখনৰ ওচৰত আৰু দেখিছে নহয় ল'ৰা ছোৱালীবোৰ খেলি আছে ধুনীয়াকৈ পাৰ্কত এই ঘৰটো দেখিছেনে এইটো হৈছে এটা গুহা এইফালৰ পৰা মানে সোমাই আকৌ ইফালে মানে কি ওলালে গম পোৱা নাযায় আচলতে এইফালৰ পৰা সোমাই গ'লে সিফালৰ পৰা ওলাই যাব পাৰি মানে আৰু এনেকৈ মানে ইণ্ডিয়া আৰু চাইনাৰ যেতিয়া যুদ্ধ হৈছিলে মানে তেতিয়া সৈনিকসকলে ইয়াত সোমাই পিনে মানে যুদ্ধ কৰোঁতে মানে সুবিধা হৈছিলে ইয়াত দেখাই আছে আপোনালোকে দেখিছে ইণ্ডো চাইনা ৱাৰ বাংকাৰ আৰু কেনেকৈ তেওঁলোকে মানে এই বাংকাৰৰ ভিতৰত সোমাই লৈছিলে ইয়াত ছবি দেখুওৱা হৈছে আমাৰ এজন লগৰজন গৈ কেনে ওপৰলৈ উঠি গ'ল ইয়াত আপোনালোকৰ
আপোনালোকক এটা কথা জনাওঁ মানে আমাৰ তাত যদি এতিয়া ধৰি লওক পাৰ্ক এখন বনালেহেঁতেন কি কৰিলেহেঁতেন মানে গোটেই গছবোৰ কাটি মেলি শেষ কৰিলেহেঁতেন ইয়াত মানে ইমান নেচাৰেল মানে এয়াৰ আৰু এইফালে আপুনি চাওক কোনো এজোপা গছ কটা নাই যেনেকৈ মানে কি কৰিছে মানে পাৰ্কখন চাইডে চাইডে বনাইছে তো আমাৰ তাত হোৱাহেঁতেন কি কৰিলেহেঁতেন যে গোটেই গছ চছবোৰ কাটি একদম সমান কৰি পাৰ্ক বনালে সেইকাৰণে আমাৰ অসমত কি হয় নেচাৰেল বস্তুটো নাথাকে মানে ইয়াত সেইকাৰণে মানে কি ঠাণ্ডা ঠাই আৰু পাহাৰো আছে বাৰু কিন্তু তথাপিও মানে গছ চছ নকটাৰ কাৰণে বহুত ঠাইবোৰ ঠাণ্ডা ইয়াত বহি আছোঁ যেতিয়া মানে দেখিছে ইমান গৰমতো আমি বহুত ভাল মানে ঠাণ্ডা এটা বতাহ আহি আছে মানে আমি তাৰ পৰা ওলালোঁ এতিয়া আৰু বিকাশ মোৰ লগত বিকাশ কি ক'বা ভালকৈ কেনেকুৱা লাগিলে মানে বহুত বঢ়িয়া হা বহুত বঢ়িয়া এইফালে ভিউ পইণ্ট আছে নেকি ৱেলকাম লিখা আছে তো বাদ দিয়ক আৰু এইফালে নাযাওঁগৈ আৰু আমাৰ অলপ ঠাই ফুৰিবলগীয়া আছে তাৰপিছত আমি ইয়াৰ পৰা ঘৰমুখে যাম তো আৰু বেছি দেৰি নহয় আৰু অলপ টাইম নেক্সট ডেষ্টিনেশ্যনটো কি হয় চিকিলে আৰু এইটো আমাৰ লাষ্ট ডেষ্টিনেশ্যন ক'লেও বেয়া নহয় ন কাৰণ কেলৈ ইয়াৰ পিছত আমি ঘৰলৈ যামগৈ মানে ঘৰলৈ থাকিম আৰু প্ৰটিন ভিউ আৰু এইফালেদি যায় চিকি লেক আৰু আমি এতিয়া সোমাই গৈছোঁ এইফালে শ্বৰ্টকাট বুলি কয় আৰু এটা ৰাস্তা আছে কিন্তু আমি এইফালে শ্বৰ্টকাট হৈ আহিলোঁ ৰাস্তাটো ইমান ভাল নহয় বাৰু তথাপিও আৰু এইফালে শ্বৰ্টকাট হয় যেতিয়া এইফালে যোৱাটো আমাৰো মানে লেট নহ'ব তেতিয়া ঘৰলৈ যাবলৈ সেইটো কাৰণে আমি এইফালে শ্বৰ্টকাট হৈ আহিলোঁ এতিয়া গৈ আছোঁ আৰু এতিয়া আমি আহি উপস্থিত হ'লোহি বুলি কৈছোঁ আৰু উপস্থিত হ'লোহি চিকে লেকত আৰু ইয়াৰ ভিউটো চাওক কিমান ধুনীয়া ইয়াতো পাহাৰ বাৰু আৰু এইফালে বুটিং কৰি আছে দেখিছে না এইফালে বুটিঙৰ কাৰণে ইয়াত স্পেচ আছে মানে এনেকৈ পানী আছে আৰু ইয়াত বুটিং কৰি আছে আৰু বিপিন কিন্তু বহুত ধুনীয়া ঠাই ধৰি আছে দেই ধুনীয়া ভিউ এটা ওলাই লেকখনৰ মজা লাগিছে মই কৈছোঁ না এটা ধুনীয়া ঠাণ্ডা বতৰ এটা অনুভৱ কৰি তাতো কি মজা দিছে এতিয়া মোৰ লগৰকেইটা মানে বুটিং কৰিব বোলে তো লাইফ জেকেট পিন্ধি লৈছে চবেই এটা আৰু এইজনে ষ্টাৰ্ট দিলে এতিয়া ইহঁতে মানে এই বুট মানে কি হয় যিখন ধৰি লওক নিজে পেডেল মাৰিব পাৰে এখনত নুঠোঁ বুলি ক'লে তো ইহঁতে মানে এতিয়া মটৰখনত যাব ইয়াত মানে বুটিং কৰিলে যদি মানে মটৰ থকা সেইখন বুটিং কৰে তেনেহ'লে আপোনালোকে মানে 100 টকা দিব লাগিব আৰু যিখন পেডেল মাৰে মানে সেইখনত আপোনালোকে 50 ৰুপিজ দিলেও হ'ব মানে আৰু এতিয়া যাবলৈ ওলাইছে তেওঁলোক এয়া বিকাশে লাইফ জেকেট পিন্ধি লৈছে এতিয়া উঠিলে আৰু এতিয়া মানে তেওঁলোক যাবলৈ লৈছে আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু মানে জিৰ' একচুৱেলি বহুত ধুনীয়া ঠাই হয় আপোনালোকে নিজে আহিলে গম পাব আমাৰ হাতত বৰ সময় কম সেইটো কাৰণে মানে কি 3 ঠাইমান ফুৰি পিনে আমি এতিয়া যাবলৈ ওলাইছোঁ একচুৱেলি সঁচা কথা ক'বলৈ গ'লে ইয়াত মানে মোৰ আৰু ধৰি লওক এসপ্তাহমান থাকিলেও চাগে যাবলৈ মন নাযাব নেকি ইমানেই ভাল লাগিছে মানে ঠাইটুকুৰা আৰু আপোনালোকেও আহিব বহুত ধুনীয়া ঠাই কেতিয়াবা মই এতিয়া য'ত আছোঁ এতিয়া চিকে লেক তাতো আপোনালোকে আহিব পাৰে বহুত ধুনীয়া ঠাই আৰু ইমান ধুনীয়া মানে এটা বতাহ মাৰি থাকে এনেই বহিয়ে ভাল লাগে যেতিয়া মই বেঞ্চত বহি আছোঁ হেৰিয়ৰ মানে যিটো বুটিং কৰা চাই থাকিব পাৰি ইয়াৰ পৰা ধুনীয়াকৈ বহি লৈ তো আপোনালোকেও আহিব ইয়াত বহুত ভাল ঠাই আৰু চাগে ভাল ঠাই আছে কিন্তু আমি ইমান নাজানো আৰু নেক্সট যদি আমি আহোঁ আকৌ দেখুৱাম ভাল ঠাই আজিলৈ ইমানেই আৰু আপোনালোকে অলপ পিছত আমি মানে আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এয়া হৈছে জিৰ' পানীৰ বটল যিটো মানে ইয়াৰে হয় লোকেল ৰ'ব বস্তুটো দেখাওঁ ইয়াত দেখিছেনে কিমান মাছ ডাঙৰ বছৰেকত বোলে এবাৰহে ইয়াত মানে মাছ ধৰে বুটিং কৰা তাতে দেখিছেনে কিমান মাছ এই কুকুৰটো দেখিছেনে মই ভাবিছিলোঁ ই মৰিলে বুলি পিছতে গম পাই মৰা নাই শুই আছে কি ধুনীয়াকৈ শুই আছে চাওকচোন
পৰা ওলাই আহি আমি ভাবিলোঁ কি এখন খানা খাই লওঁ সেইকাৰণে এতিয়া হাইৱে ধাবাত সোমাইছোঁ হাইৱে ধাবাত সোমাই খানাটো খাই পিনে আমি ওলাই গৈ থাকোঁ জিৰ'ত আহি তোমাৰ অনুভৱটো কি বাৰু আল্টিমেট ভিউ পইণ্ট আৰু মোৰ ভাল লাগিলে যিটো শিৱ মন্দিৰ আমি চালোঁ এতিয়া কি কৰিব লৈছা অলপ লাঞ্চ ব্ৰেক লাঞ্চ খাই লওঁ মানে নোৱাৰিছোঁগৈ ন নোৱাৰিছোঁ এতিয়া বহুত যাবলৈ বাকী আছে আমি এতিয়াও আমাৰ মানে কি ধৰি লওক 6-7 ঘণ্টাৰ ৰাস্তা এতিয়াও বাকী আছে ইয়াৰ পৰাতো আছে 3 ঘণ্টামান 3 ঘণ্টা পাহাৰ নামিব লাগিব এতিয়া ওপৰৰ পৰা এতিয়া আছোঁ মানে একেবাৰে ওপৰত তললৈ নামিব লাগিব তো খানাটো খাই লওঁ খানাটো খোৱাৰ পিছত আগলৈ গৈ থাকিম মানে আৰু নোৱাৰিছোঁগৈ বহুত ভোক আৰু এনেকৈ আমি জিৰ'ৰ পৰা বিদায় ল'লোঁ সঁচাই মনত থাকিব এই সময়কণ বহুত ধুনীয়া ঠাই জিৰ' ফাইনেলি গাইছ আমি আহি পালোহি এতিয়া বগীবিল ঘূৰি আহি পিনে আৰু এতিয়া অলপ বগীবিলত অলপ ৰৈছোঁ ভাগৰো লাগিছে আৰু মানে যাম আৰু লাহেকৈ তো এইফালে আমাৰ সঞ্জীৱ ৰৈ আছে অৱস্থাটো চাওক না চবৰে ময়োতো হাফ পেণ্টে পিন্ধি আছোঁ এনেকুৱাকৈ গুচি আহিলোঁ আমি ইমানেই গৰম মানে অসম যেতিয়া সোমালোঁ না গৰমৰ কাৰণে বহুত কিবা লাগি গ'ল মানে তো বাকীসকলকো দেখাম কেনেকুৱা লাগিলে সুধিম তো এয়া বিপিন কেনেকুৱা লাগিলে জিৰ' এক্সপিৰিয়েঞ্চটোতো বহুত ভাল খালি আহোঁতে অলপ দেৰি হ'ল কেলৈ কি ৰাস্তাত এনেকুৱা ভিউ আছিলে ইমান ধুনীয়া ধুনীয়া আমি ৰখি আহিবলগীয়া হ'ল কাইলৈ যাওঁতে দেৰি হ'ল তো এইফালে আছে বিকাশ কেঁচা লগা জিৰ' কা এক্সপিৰিয়েঞ্চ क्या है ধুনীয়া ঠিক আছে অঁ আকৌ যাম ন আকৌ সময় পালে যাম আৰু আপোনালোকেও যাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে লাষ্টত আমাৰ সঞ্জীৱ আছে বহুত ভাল লাগিলে চবতকৈ ধুনীয়াটো ড্ৰাইভ কৰি চাব জিৰ' গৈ চাব এবাৰ তাৰপিছত ক'ব দাদা কিন্তু অলপ ছেফলি ড্ৰাইভ কৰিব কাৰণ কেলৈ যদি একচুৱেলি প্ৰফেচনেল ড্ৰাইভাৰ নহয় তেনেহ'লে আপোনালোকে মানে লৈ যাব কাৰণ কেলৈ অকণমান যিটো ৰাস্তা মানে অলপ বেলেগ টাইপৰ মানে তো সেইটো আপোনালোকে নিজে চাব সেইখিনি আমাৰ দাদাক লাইক কৰিব আৰু ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব আই লাভ কি আছিলে আই লাভ জিৰ'